ঠিক তাৰিখ মোৰ মনত নাই। কিবা এটা কামত মই প্ৰথমবাৰৰ বাবে অকলে গুৱাহাটীলৈ আহিছিলোঁ আৰু গুৱাহাটীত অহাৰ আগে আগে মই খুৰাক ফোন কৰি জনাই দিছিলোঁ যে মই যাই আছোঁ, মোক যেন ষ্টেচনলৈ নিবলৈ আহে। আৰু ষ্টেচনত ভৰি থৈয়ে মই খুৰাক ফোন কৰিছিলোঁ। খুৰাৰ মাতটো শুনিয়ে গম পাইছিলোঁ যে মহাশয় উঠিবলৈ হোৱা নাই আৰু খুৰাই মোক 5-10 মিনিটমান অপেক্ষা কৰিবলৈ দিছিল আৰু কৈছিল যে বাজাজ শ্ব'ৰুমৰ আগলৈ আগুৱাই আহি থাকিবলৈ। অকণমান খং উঠিছিল, কিন্তু উপায়ো নাই, অচিনাকি ঠাই। মই গুগল মেপ অন কৰি লৈছিলোঁ আৰু ষ্টেচনৰ বাহিৰলৈ ওলাই আহিলোঁ। ৰাতিপুৱা হৈছিল মাত্ৰ, গুৱাহাটীৰ মানুহৰ ব্যস্ত জীৱনো আৰম্ভ হৈছিল। লাহে লাহে দোকান পোহাৰবোৰ খুলিবলৈ ধৰিছিল আৰু যান বাহনৰ জঁট বাঢ়িবলৈ ধৰিছিল। মই আহি বাজাজ শ্ব'ৰুম পালোঁ। বাজাজ শ্ব'ৰুমৰ আগত থিয় হৈ মই মোৰ খুৰাৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ আৰু চাওঁতে চাওঁতে 5-10 মিনিটমান সময় পাৰ হৈ গ'ল। এনেতে কেইটামান কণমানিলৈ মোৰ চকু গ'ল। সিহঁতৰ বয়স বেছি নহ'ব, 10-12 বছৰমান বয়স হ'ব আৰু হাতত ভগৱানৰ ফটো। শৰীৰটো লেতেৰা আৰু কাপোৰবোৰ ফটা চিঙা। খন্তেক সময়ৰ বাবে মোৰ স্তব্ধ হৈ ৰৈ গ'লোঁ আৰু এই অসমৰ পৰিস্থিতিৰ কথা ভাবিবলৈ ধৰিলোঁ। এনেতে এজন কৰ্মচাৰীয়ে আহি শ্ব'ৰুমটো খুলিলে আৰু ভিতৰৰ পৰা কেইটামান বেলুন বাহিৰলৈ দলি মাৰি দিলে। সিহঁতৰ মাজত সেই বেলুনকেইটালৈ এক কাৰাকাৰী সৃষ্টি হ'ল আৰু এনেতে আকৌ কেইটামান বেলুন কৰ্মচাৰীজনে বাহিৰলৈ দলি মাৰি দিলে। চাওঁতে চাওঁতে প্ৰত্যেকজন শিশুৰ হাতে হাতে এটা দুটাকৈ বেলুন দেখিবলৈ পালোঁ আৰু সেই বেলুনকেইটাই এই শিশুকেইজনৰ মুখত এটা হাঁহি বিৰিঙাই দিছিল। এনেতে খুৰা আহি পাল আৰু মই খুৰাৰ লগত মোৰ যাত্ৰাৰ দিশে আগবাঢ়িলোঁ আৰু এই কথাটো ভাবি আছিলোঁ যে সুখী হ'বলৈ আমাক বিশেষ একো বস্তুৰ প্ৰয়োজন নহয়। সৰু সৰু বস্তুতে আমি সুখ বিচাৰি পাওঁ আৰু সৰু সৰু ঘটনাত কাহিনী লুকাই থাকে।